আমাৰ সমস্যা হৈছে এইখিনিয়ে চাওক ইমান বৰ্ধিত মূল্য 7 পে 8 পে কমিশ্যনাৰ চৰকাৰে ঘোষণা কৰিছে কিন্তু আমি 7 পে কাষেই চাপিব পৰা নাই আমি বহুত দূৰত আছোঁ এই একেখন টেবুলতে কাম কৰা এগৰাকীয়ে 75,000 পায় আমি কিন্তু মাননীয় কেইটামান মূল্য পাওঁ যিকেইটা মূল্যৰ বিনিময়ত আমি ল'ৰা ছোৱালী ঘৰ সংসাৰ পুহিব পৰা নাই সেই গতিকে আমি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰিছোঁ যে এই তেওঁ বজাৰকেইখন ভাগ ভাগ কিয় কৰা নাই তেওঁ বজাৰকেইখন ভাগ ভাগ কৰক যে এইখিনি 8 পে কমিশ্যনাৰ এইখিনি 7 পে কমিশ্যনাৰ আৰু আমাৰ লেখীয়া খাবলৈ নোপোৱাখিনিৰ কাৰণে এখন আমি খাবলৈ নাই পোৱা আজি MMR IMR চাইল্ড মৰ্টেলিটি ডেথ মাদাৰ মৰ্টেলিটি ডেথ কাৰ জহত কমিছে NRSM কৰ্মী জহত কমিছে সেই কথাটো তেখেতে বুজিয়ে পোৱা নাই আৰু তেওঁ ঘনে প্ৰতি শিক্ষকসকলকে টানি আনে শিক্ষকসকলকে দিয়ক আমি বেয়া নাপাওঁ কিন্তু আমাকো দিয়ক অকল যে শিক্ষকসকলে শিক্ষাদান কৰিব শিক্ষাদান কেনেকৈ কৰিব যদি স্বাস্থ্য নাথাকে শিক্ষা ক'ৰ পৰা আহিব তেতিয়া আমি আজি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী কাণত পেলাইছোঁ আমি 20 তাৰিখৰ ধৰ্ণা কাৰ্যসূচী সফল কৰিম আৰু যদি 30 তাৰিখে ধৰ্ণা কাৰ্যসূচী লোৱাৰ পিছতো আমি 33খন ডিষ্ট্ৰিক্টৰ পৰা তেওঁলৈ মেমৰিয়াম দিয়াৰ DCৰ জৰিয়তে মেমৰিয়াম দিয়াৰ পিছতো যদি তেওঁ আমাক নেচালে আজি 1 মাহে ধৰ্ণা কাৰ্যসূচী লোৱাৰ কাৰণটো কি মুখ্য কাৰণ একেটাই আমি খাবলৈ পোৱা নাই আমাৰ পেটত ভোক আছে জুই আছে সেই জুই নিবাৰণৰ কাৰণে তেওঁ আমাক আমাৰ মাননি দিব লাগে মাননি বৃদ্ধি কৰিব লাগে এইটো আমাৰ মুখ্য কাৰণ সমকামৰ সমমৰ্যাদা বিচাৰিছোঁ আৰু সকলোৰে স্বীকৃত যে স্বাস্থ্যকৰ্মী ক'ভিডৰ সময়ত আপোনালোকক প্ৰতিষ্ঠান দিছিলে মুখ্যমন্ত্ৰীয়ে তো গোটেই অসমে জানে ক'ভিডৰ সময়ত আমাৰ মানুহখিনিয়ে কেনেকৈ কাম কৰিছে দিনে নিশাই কেনেকৈ কাম কৰিছে গতিকে ঘৰৰ কথা চিন্তা নকৰাকৈ সম্পূৰ্ণৰূপে সমাজৰ ওপৰত উৎসৰ্গিত হৈ আমি কাম কৰিছিলোঁ আৰু NRSM অহাৰ পৰা একচুৱেলি সেই সময়ত মুখ্যমন্ত্ৰীয়ে ঘোষণাও কৰিছিলে যে যেতিয়া আমাৰ চৰকাৰ আহে সেই সময়ত স্বাস্থ্যমন্ত্ৰী আছিলে তেখেতে আমাৰ চৰকাৰ আহিলে এওঁলোকক আমি পাৰ্মানেণ্ট কৰিম কিন্তু 2016 চন গৈ আজি 2024 চন আজিলৈকে আমাক প্ৰচেছ আৰম্ভ হৈছে আজিলৈকে আমাক পাৰ্মানেণ্ট কৰাটো দূৰৰ কথা আমাক 7 পে কমিশ্যনৰ আণ্ডাৰতে আজিলৈকে এই বিষয়ে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাইছিলোঁ মেমৰিয়াম দিছিলোঁ স্বাস্থ্যমন্ত্ৰীকো দিছিলোঁ কিন্তু আজিলৈকে কোনো সঁহাৰি মাতিলে তেখেতৰ চৰটো ওলাই যাব যায় তেতিয়া আমাক নামাতে কাৰণ তেখেতে আমি যেতিয়াই যাওঁ দিম তহঁতি কেলৈ চিন্তা কৰিছ তহঁতক কি লাগে দৰমহা বঢ়াই দিব লাগে মোক তেওঁ স্পষ্ট কৈছে যে দৰমহা বাঢ়িব লাগে নে ৰেগুলাৰ কৰিব লাগে তেতিয়া মই কৈছোঁ ছাৰ আমাক ৰেগুলাৰ নকৰিলেও আপুনি মাননিটো বৃদ্ধি কৰক হ'ব দে দিম যা সেইদে কৈ পঠিয়াই দিয়ে আৰু সেইটো সান্তনা লৈ আমি জীয়াই আছোঁ আমি আজি ইমান দিনে তেখেতৰ সান্তনাৰ ওপৰত ভিত্তি কৰিয়ে আমি স্বাস্থ্যমন্ত্ৰী সলনি হৈছে স্বয়ং মুখ্যমন্ত্ৰী প্ৰথমতে স্বাস্থ্যমন্ত্ৰী আছিলে তাৰপিছত মহন্ত ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী হ'ল এইবাৰ অশোক সিংঘাল ডাঙৰীয়া সিংঘাল ডাঙৰীয়া হৈছে হয় অশোক সিংঘাল ডাঙৰীয়া হ'লে কি হ'ব মুখ্যমন্ত্ৰীয়ে সকলো সৰ্বে সৰ্বা আমি তেওঁৰ ওচৰতে পানী পেলাইছোঁ তেওঁ পানী পেলালত আমাক পানী গালে আকৌ উভতাই ছটিয়াই দিছে আৰু সেই গতিকে আমি এতিয়া ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিছোঁ 20 তাৰিখে যদি এতিয়াও তেখেতে দিবলৈ মন নকৰে আমি 20 তাৰিখে জংগী আদালত কৰিব পাৰিম আৰু ইয়াৰ পিছত হয়তো আমি আমাৰ অনশনত বহিম